শ্ৰীকৃষ্ণ নিজে আহি এই ঠাইখিনিত জিৰণি লৈছিল আৰু শ্ৰীকৃষ্ণৰ অশ্ব মানে ঘোঁৰাবোৰ এই ভাগৰুৱা হৈ যেতিয়া পৰিছিল এই ঠাইখিনিত তেওঁ সেই ঘোঁৰাবোৰ জিৰণি লৈছিল। তো ফেৰী এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ এইটো ফেৰী ঘাট হয়। ইয়াতে এইটো কৃষ্ণৰ পদচিহ্ন আৰু কৃষ্ণৰ যিবিলাক অশ্ব আছিল অশ্বৰ পদচিহ্ন সেইবিলাক এই ৰাস্তাৰে ইফালেদি যাই কিনে মানে ইয়াতে পোৱা যায় বুলি মানে কৈছে একজন মানুহে। তো এইফালেদি যাই আছোঁ আমি। চাওঁ কি হয়, এইবিলাক চাওক, এই ভূত বাংলা এইটো। নমস্কাৰ সকলোকে, মই বিকাশ আৰু আপোনালোকে চাই আছে ইউটিউব চেনেল ৰাজ RK8474। তো আজি আহিছোঁ এটা বিশেষ স্থানত, ঐতিহাসিক এটা স্থান। এইটো মন্দিৰ এটাত আহিছোঁ আৰু এইটো হৈছে ashwaklanta মন্দিৰ আৰু এইটো হৈছে এইটো মন্দিৰ। আমি জাষ্ট সেৱা জনাই ল'লোঁ ইয়াতে আহি কিনে। আৰু এই মন্দিৰটোত প্ৰায় আমাৰ হাজো মন্দিৰ যেনেকুৱা সেনেকুৱা আৰ্হিতে এইটো মন্দিৰটো বনোৱা হৈছে। সকলোকে গুড মৰ্ণিং জনাই মই আৰু মোৰ লগৰজনে আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। আজিৰ যাত্ৰা এটি বিশেষ ঠাইৰ দিশে, এটি ঐতিহাসিক ঠাইৰ ফালে। তো ক'ত যাওঁ কি কৰোঁ সকলোখিনি পাই যাব, সেই ভিডিঅ'টি শেষলৈকে চাই থাকিব। তো পুৱা ঘৰৰ পৰা ওলাওঁতে অলপ দেৰি হৈ গ'ল। লগৰজনক 10 বজাত টাইম দি কিনে এতিয়া প্ৰায় ঘৰৰ পৰা 11:30মান বাজিল। এতিয়াহে ওলাই আহিলোঁ আৰু। তো কি কৰিব আৰু, উপায় নাই। টোপনিতকৈ ডাঙৰ একো নহয় নে কি কয়। আৰু এয়া হৈছে আমাৰ ৰঙিয়া আৰু এইখন হৈছে ৰঙিয়াৰ নতুনকৈ বনোৱা ফ্লাইঅভাৰ। তো এইখিনি অলপমান গণেশগুৰি যেনেকুৱা সেনেকুৱা টাইপৰ মানে অলপ ফিল হয় আৰু। ৰঙিয়াৰে ল'ৰা যিহেতু ৰঙিয়াৰ মাজতে গণেশগুৰিৰ ফিল লৈ বলক আগবাঢ়ো আমাৰ যাত্ৰাৰ দিশে। ৰঙিয়াখনো কিন্তু অলপমান ডেভেলপ হোৱা যেন লাগে মোৰ, আপোনালোকে বা কি কয়। আৰু এয়া চাওক, এয়া হৈছে আমাৰ অসমৰ সৌন্দৰ্য। অকল অসমৰে নহয়, আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অস্ত্ৰ হৈছে এয়াই, মানে প্ৰাকৃতিক সৌন্দৰ্য। আৰু এইটো গম পাইছেই আপোনালোকে যে মেঘালয়ত আমাৰ অসমৰ গাড়ী মানে যোৱাটো বন্ধ কৰি দি আছে, মানে কিবা কিবি এনেকুৱা হাংগামা লাগি আছিল আৰু। তো মেঘালয়ৰ কিছুমান মানে টুৰিষ্ট স্পট তেওঁলোকে মানে ভালকৈ মানে ডেভেলপ কৰি তুলিছে আৰু। তো সেনেকুৱা স্পট অকল মানে মেঘালয়তে নাই, সেনেকুৱা স্পট আমাৰ অসমতো বহুত আছে। ডিমা হাছাও হওক বা এনেকুৱা বহুত কিবা কিবি আছে। তো সেইবোৰ মানে ডেভেলপ কৰিলে আমি কিহৰ আৰু মেঘালয় যোৱাৰ দৰকাৰ, আমাৰ অসমতে এনেকুৱা বহুত কিছুমান মানে স্পট আছে, সেইবোৰ আমি মানে ডেভেলপ কৰি তুলিব লাগিব আৰু। তো আমি পামেই আৰু আমি আহি থকা ঠাই ashwaklanta দেৱালয় বা ashwaklanta মন্দিৰ। এই ashwaklanta মন্দিৰটো উত্তৰ গুৱাহাটীত অৱস্থিত, ব্ৰহ্মপুত্ৰৰ একদম পাৰতে আৰু পুৰা। কোনফালেৰে কেনেকৈ আহিব লাগে মই এইখিনি কোৱা নাই আৰু, মানে গুগল বাবা যিহেতু আছে, গুগল বাবাক সুধিলেই গোটেইখিনি মানে পুৰা লোকেশ্যন দেখাই দিয়ে, সেইবাবে মই কোৱা নাই আৰু। মানে এনেকৈ আমি পায়ে গ'লোঁ ashwaklanta দেৱালয়। আৰু ইয়াৰ কাষতে এইটো এটা শিৱ মন্দিৰ আছে। এই শিৱ মন্দিৰ এইটো চাই লওক, এইটো হৈছে শিৱ মন্দিৰটো কাষতে আছে একদম পুৰা মানে গেটৰ সন্মুখতে আৰু এয়া চাওক ভিউ, এয়া আহিছে ব্ৰহ্মপুত্ৰৰ একেবাৰে পাৰতে মানে এই মন্দিৰটো অৱস্থিত। এয়া আহিছে ব্ৰহ্মপুত্ৰ আৰু এইটো হৈছে ফেৰী ঘাট। এইবিলাক ফেৰী আছে আৰু মানে মানুহ আহি আছে, উঠি আছে, যাব। আৰু এয়া আহিছে মন্দিৰৰ গেট। আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰৰ ফালে সোমাই। এয়া মন্দিৰৰ ভিতৰৰ ফালে যাওঁ আৰু এনেকৈ যাই আছোঁ, হাজোৰ নিচিনাই চিৰিকেইটা প্ৰায়। আৰু এয়া চাওক, এইটো মন্দিৰৰ কাষতে এইটো হৈছে kurma janardan মন্দিৰ, মানে ছাইডত আছে। এইফালে বাৰু পিছত যাম, এতিয়া মানে মই ওপৰৰ পৰা আহোঁ আগতে। আৰু এই চাওক, এয়া পৰিৱেশ। আৰু এই চিৰিকেইটা প্ৰায় হাজোৰ কেদাৰ মন্দিৰৰ নিচিনাই চিৰিকেইটা, মইতো মানে প্ৰথম দেখি সেনেকুৱা টাইপেই মোৰ ফিল হৈছে আৰু। তো এতিয়া আমি পায়ে গ'লোঁ আৰু আমাৰ মন্দিৰ। আৰু মই বাৰ কৈ আছোঁ যে এয়া পৰিৱেশ চাওক ইয়াৰ একবাৰ, মানে কি ক'ম আৰু, না হাল্লা আছে না কিবা, মানে কি ক'ম আৰু, মানে কিমান ধুনীয়া পৰিৱেশ, ইমান ধুনীয়া ঠাণ্ডা। চাওক একবাৰ পৰিৱেশ। আৰু এয়া হৈছে মানুহ মানে বহা এইটো ঠাই আৰু জিৰণি লোৱা ঠাই এইখিনি। আৰু এয়া চাওক, এই এইটো ব্ৰহ্মপুত্ৰ এইটো। আৰু এইটো হৈছে মন্দিৰৰ মানে কি বুলি কয়, এইটো বাটচৰা। তো এইফালেৰে সোমাই যাম আমি, এইফালেৰে যায়ে এয়া মন্দিৰৰ মানে ভিতৰ ভাগ। আৰু সেয়া হৈছে এইটো মেইন মন্দিৰটো। আৰু ইয়াতে হোম হয় চাগে, এইটো যাম বাৰু ভিতৰৰ ফালে। এয়া আৰু এইটো হৈছে বিষ্ণু মন্দিৰ।
তো বিষ্ণু মন্দিৰ আমাৰ ইয়াত বুলি নহয়, ভাৰতবৰ্ষত প্ৰায় কমেই এইটো বিষ্ণু মন্দিৰ। আৰু এয়া চাওক কি সুন্দৰ পৰিৱেশ, মানে কি ক'ম আৰু মানে কি ধুনীয়া, মানে ঠায়ে ঠায়ে মানে কি কৰিছে এইবোৰ মানে ডাষ্টবিন ৰাখি থৈ দিছে আৰু মানে কি বুলি ক'ম, ঠাইখিনি ইমান চাফ চিকুণ, মানে কি ক'ম আৰু। এই অশ্বকুট পাহাৰত অৱস্থিত অশ্বক্লান্ত মন্দিৰত দুটা বিগ্ৰহ বা দুটা মন্দিৰ পোৱা যায়। ইয়াৰে এটা হৈছে অনন্ত হৈ নাৰায়ণ বা বিষ্ণু, আৰু আনটো হৈছে কুৰ্মী জনাৰ্দন। তো এই কুৰ্মী জনাৰ্দন মন্দিৰটোৰ তলত আছে, যিটো দক্ষিণ পশ্চিম ফালে এনেকৈ যাই কিনে, মানে এই মন্দিৰটো উঠি অহাৰ দক্ষিণ পশ্চিম ছাইডত পোৱা যায়। এইখন পাহাৰতে আছে, অলপমান তলফালে যাই কিনে। আৰু যিটো অনন্ত হৈ নাৰায়ণ আছে, যিটো বিষ্ণু, সেইটো হৈছে এই পাহাৰখনৰ মাজভাগত অৱস্থিত। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি যেতিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ ফালৰ এই ঠাইখিনিত, আমি য'ত আছোঁ বৰ্তমান, এই ঠাইখিনিত শ্ৰীকৃষ্ণৰ অশ্ববোৰ বা ঘোঁৰাবোৰ ভাগৰুৱা হৈ পৰিছিল, আৰু এই ঠাইখিনিতে শ্ৰীকৃষ্ণৰ সেই অশ্ব ভাগৰুৱা হৈ জিৰণি লৈছিল। তো সেইবাবে এই ঠাইখিনিৰ নাম অশ্বক্লান্ত হ'ল। আৰু ইয়াতে এটুকুৰা টিলা আছে বা পাহাৰ আছে, তাত মানে ঘোঁৰাৰ যিবোৰ চিহ্ন থাকে খুৰাৰ, সেইবোৰ চিহ্নও ইয়াতে মানে পোৱা যায়, দেখাই আছোঁ আগত যাই কিনে। আৰু এয়া হৈছে অশ্বক্লান্ত মন্দিৰৰ মানে চাৰিওফালৰ পৰিৱেশটো। আৰু কোৱা হয় যে অশ্বক্লান্ত মন্দিৰৰ সমান মানে তীৰ্থভূমি এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে পোৱা নাযায়। সত্য যুগত পুষ্কৰ, ত্ৰেতা যুগত নৈমিষাৰণ্য, দ্বাপৰ যুগত কুৰুক্ষেত্ৰ আৰু কলি যুগত অশ্বক্লান্ত, এই চাৰি ক্ষেত্ৰক চাৰি যুগৰ পবিত্ৰ তীৰ্থভূমি বুলি মানি লোৱা হয়। আৰু এই স্থানতে শ্ৰীকৃষ্ণ স্বয়ং আহি উপস্থিত হৈছিল, আৰু শ্ৰীকৃষ্ণৰ পদচিহ্নও এই স্থানত পোৱা যায়। তো দেখাই দিম মই যাই কিনে আগৰ ফালে। আৰু কুৰ্ম জনাৰ্দন মন্দিৰটো এই পাহাৰখনৰ তলত, মানে ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষতে ছাইডেৰে আছে এইটো, সেই মন্দিৰটো যাম বাৰু তালৈ অলপমান পিছত, যাই আছোঁ। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ থাপনা ভাগ। আৰু এয়া থাপনা, আৰু মেইন মন্দিৰত আছে অনন্ত সাই নাৰায়ণৰ মূৰ্তি। তো মই ভিতৰৰ পৰা ভিডিঅ' কৰা নাই আৰু এয়া পিছফালৰ ভাগ। এয়া পিছফালে এনেকুৱা ধুনীয়া গাড়ী পাৰ্কিং কৰা এনেকুৱা ঠাইও আছে ইয়াতে। আৰু সৌটো হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দ। এয়া দেখা পাইছেই চাগে। উমানন্দত কোনে কোনে যাই পাইছে কমেণ্ট কৰি কিনে জনাই দিবচোন। ময়ো যাই পাইছোঁ বাৰু, কিন্তু সৰুতে যাই পাইছিলোঁ, এতিয়া যোৱা নাই। আৰু ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাও থাকে বাৰু। ব্যৱস্থা থাকে মানে ধৰি লওক সেয়ে আৰু নিজে লৈ আহিব লাগে বস্তু বা মন্দিৰত কৈ দিলে তেখেতসকলে মানে বনাই দিয়ে, আৰু তাৰ বাবে কিবা এটা পইচা দিব লাগে আৰু অলপমান, ধৰি লওক 200-300 টকা এনেকুৱা কিবা। আৰু এই মন্দিৰৰ দুটা ডাঙৰ উৎসৱ পালন কৰা হয়। সেইটো এটা হৈছে জন্মাষ্টমী আৰু এটা হৈছে অশোকাষ্টমী। আৰু জন্মাষ্টমী বুলি ক'লেতো জানেই সকলোৱে, কৃষ্ণৰ জন্মাষ্টমী। আৰু অশোকাষ্টমী মানে হৈছে মৃতকৰ আত্মাৰ শান্তিৰ বাবে তেওঁলোকৰ অস্থি মানে ইয়াতে নদীত অৰ্পণ কৰা হয় বা পিণ্ডদান দিয়া হয় ইয়াতে। তো সেয়াই হৈছে অশোকাষ্টমী। আৰু ইয়াত কি কাৰণে অশোকাষ্টমী পালন কৰা হয় সেই কথা হয়তো নাজানে চাগে, বা ময়ো জনা নাছিলোঁ, কিন্তু মই গম পালোঁ যে ইয়াতে মানে শ্ৰীকৃষ্ণই নিজেই উপস্থিত হৈছিল, বা শ্ৰীকৃষ্ণ নিজেই ইয়াতে আছিল। আৰু তেওঁৰ ভৰিৰ চিহ্ন বা বিষ্ণুপদ বুলি কোৱা হয় সেয়া। তো তেওঁৰ সেই পদৰ চিহ্ন ইয়াতে মানে পোৱা যায়। আৰু অশ্ববোৰ মানে শ্ৰীকৃষ্ণৰ লগত যিবোৰ ঘোঁৰা আছিল, সেই ঘোঁৰাবোৰৰ ভৰিৰ চিহ্নও মানে ইয়াতে পোৱা যায়। সেইবাবে পৌৰাণিক শাস্ত্ৰমতে এই ঠাইখিনিক মানে অশ্বগয়া বুলিও কোৱা হয়। আৰু অশ্বগয়াৰ সমান মানে পবিত্ৰ তীৰ্থভূমি হয়তো এই দুনিয়াত মানে কলি যুগত নাই। সেইবাবে হয়তো মানে ইয়াতে মৃতকৰ শান্তিৰ বাবে মানে পিণ্ডদান কৰা হয়। আৰু এই অশ্বক্লান্ত মন্দিৰটি নিৰ্মাণ কৰিছিল শিৱসিংহই 1720 খ্ৰীষ্টাব্দত। তো এতিয়া বলক আমি যাওঁ কুৰ্ম জনাৰ্দন মন্দিৰৰ ফালে। তো অশ্বক্লান্ত মন্দিৰত আহোঁতে অশ্বক্লান্ত মন্দিৰৰ দুৱাৰমুখতে আন এটা মন্দিৰ আছে, দুৱাৰমুখৰ মানে অলপ ভিতৰত সোমাই আহিব লাগে। তো এইটো হৈছে কুৰ্ম জনাৰ্দন মন্দিৰ বুলি কোৱা হয়। এইটো লৈ যাই আছোঁ ভিতৰ ফালে। আৰু তাৰ কাষতে এইটো হৈছে ফেৰী ঘাট। ইয়াতে পানী জাহাজ এইবিলাক আছে, চাই লওক, দেখাই দিছোঁ। আৰু এই অশ্বক্লান্ত মন্দিৰ মানে দেখালোঁ এই পানী জাহাজ মানে ফেৰী। এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু ব্ৰহ্মপুত্ৰ নদীৰ এইটো ফেৰী ঘাট হয়। ইয়াতে এইটো ফেৰী ঘাট। আৰু এইখন হৈছে এইটো যিটো আমাৰ উত্তৰ গুৱাহাটী আৰু আমাৰ গুৱাহাটী
সংযোগী ব্ৰিজ এখন বনাই আছে, কমপ্লিট হোৱা নাই এতিয়াও। তো এয়া আহিছে বিগ্ৰহ আৰু এয়া জনাৰ্দনৰ এইটো মূৰ্তি, এইবিলাক শিলত কটা মূৰ্তি এইবিলাক প্ৰায় 1700 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা এইবিলাক মূৰ্তি। যাই আছোঁ ভিতৰত আৰু ইয়াতে ইয়াৰ দুটা হেৰি আছে আৰু এইটো হৈছে মন্দিৰটো কুৰ্ম জনাৰ্দন মন্দিৰ হয় এইটো। ইয়াতে তালা মৰা আছে, বন্ধ আছে এতিয়া। এইটো হৈছে আমাৰ গণপতি বাপ্পা, গণেশ বাবা এইটো। তো বলক ভিতৰ ফালে। ইয়াতে দুটা হেৰি হয় মানে ফেষ্টিভেল, ডাঙৰ ফেষ্টিভেল হয় এই মন্দিৰত দুটা। এটা হৈছে জন্মাষ্টমী আৰু এটা হৈছে অশোকাষ্টমী। তো জন্মাষ্টমীটো সকলোৱে জানে, কৃষ্ণ জন্মাষ্টমী। আৰু অশোকাষ্টমীটো হৈছে এইটো যিটো আমাৰ মানুহৰ যে আমি মৃত্যুৰ পিছত অস্থি হেৰি অৰ্পণ কৰোঁ নদীত, সেই ঠাইলৈ লৈ যাই আছোঁ এতিয়া। এইটো হৈছে কুৰ্ম জনাৰ্দন টেম্পল, ashwaklanta টেম্পলৰ ছাইডত এইটো। আৰু তাৰ কাষতে এইটো চাওক কি ধুনীয়া ভিউ এটা, ৱাও উফ। তাৰ এইটো হৈছে সেই ঘাটটো, ইয়াতে অস্থি অৰ্পণ কৰা হয়। আৰু এইটোত মই যে ক'লোঁ ashwaklanta, অশ্ববোৰ মানে কি এইটো ঘোঁৰাবোৰ যেতিয়া ভাগৰুৱা হৈ কিনে ইয়াতে জিৰণি ল'ব আহিছিল, তাৰ ঘোঁৰাৰ খোজ বা ভৰিৰ যিটো কি বুলি কয় চিহ্ন, সেইবিলাক এতিয়াও এই পাহাৰত মানে দেখা পোৱা যায় বুলি কোৱা হয়। তো বলক চাই লওঁ ক'ত আছে। আৰু সঁচাকৈ আহি কিনে মানে ইয়াত ইমান ধুনীয়া ঠাণ্ডা পৰিৱেশ আৰু মানে হাল্লা নাই, একো নাই, মানে ধুনীয়া আৰু। কিন্তু গুৱাহাটী চহৰ সেইখন, কিন্তু গুৱাহাটী চহৰৰ কোনো ধৰণৰ ইয়াতে মানে প্ৰভাৱেই নপৰে আৰু। ইমান ধুনীয়া ঠাণ্ডা আৰু ইমান নিৰল ঠাইখিনি। আৰু এইটো দেখিছে আপোনালোকে নিজে চাই লওক, এই ভিউটো কিমান ধুনীয়া এটা ভিউ দেখাই দিছোঁ, এইটো চাই লওক। আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিউটো। তলত যাই আছোঁ। আৰু এয়া হৈছে মানে নদীৰ এই যিটো ঘাট, যিটোত আমাৰ কি এইটো অশোকাষ্টমী মানে পালন কৰা হয়, অশোকাষ্টমী পালন কৰা এইটো হৈছে ঘাট। আৰু এইটো জাহাজ এখন দেখাই আছে মোৰ পিছফালে। মানে ashwaklanta মন্দিৰত আহি কিনে খুবেই ভাল লাগিল, পৰিৱেশটো খুবেই ধুনীয়া ইয়াত। মনত বহুত শান্তি পালোঁ, মানে শান্তি অনুভৱ কৰিলোঁ। নাই সঁচাকৈ। আৰু মানে ইমান ওচৰতে এইখন হৈছে গুৱাহাটী মহানগৰ, আৰু ইয়াৰ লগত মানে গুৱাহাটী মহানগৰত ইয়াৰ কোনো মানে কানেকশ্যনেই নাই এনেকুৱা লাগে আৰু। মানে কোনো ধৰণৰ হাল্লা নাই, তাৰপিছত পুৰা নিৰল আৰু ঠাণ্ডা জেগাখিনি। এয়া আহিছে মহাবাহু ব্ৰহ্মপুত্ৰ। আৰু এইটো হৈছে উমানন্দ মন্দিৰ অসমৰ। এইটো হৈছে উমানন্দ। এয়া চাওক। আৰু ব্ৰহ্মপুত্ৰ সঁচাকৈ মই এটা কথা কৈছোঁ, মানে ইমান ডাঙৰ হ'লোঁ আজিকালি কিন্তু ব্ৰহ্মপুত্ৰৰ মানে এনেকৈ মানে চুই পোৱা নাই, বা মই ওপৰেদি যাওঁ দেখা পাওঁ, সৰুৰ পৰাই দেখি আহিছোঁ, কিন্তু এনেকৈ চুই পোৱা নাই। সঁচাকৈ বহুত ওচৰৰ পৰা এইটো নদীটো দেখা পাইছোঁ বা পানী চুই পাইছোঁ আজিহে প্ৰথম। আৰু মোৰ পিছফালে এইটো উমানন্দ দেখি আছে, এইটো পৃথিৱীৰ ক্ষুদ্ৰতম নদীদ্বীপ। ঠাণ্ডা, সঁচাকৈ বহুত ঠাণ্ডা জেগা এইখিনি। মানে ভালে লাগছে কিবা, মোৰ মানে যাবই ইচ্ছা নাই এতিয়া মানে ঘৰত। ইমান গৰমত ঘৰত কোনে যায় আৰু। ইয়াতে না ফেন আছে না কিবা আছে, কি ধুনীয়া লাগি আছে কিবা। আৰু মই যে ক'লোঁ অলপমান যি কৃষ্ণৰ পদচিহ্ন আৰু কৃষ্ণৰ যিবিলাক অশ্ব আছিল, অশ্বৰ পদচিহ্ন, সেইবিলাক এই ৰাস্তাৰে ইফালেদি যাই কিনে মানে ইয়াতে পোৱা যায় বুলি মানে কৈছে একজন মানুহে। তো এইফালেদি যাই আছোঁ আমি। আৰু কৈছে যে মানে সেইবিলাক এতিয়া মানে পানী বহুত বাঢ়ি আছে ন, ব্ৰহ্মপুত্ৰৰ পানী। তো যিখন পাহাৰ বা যিখন হেৰিত মানে আছিল সেই পদচিহ্ন কৃষ্ণৰ বা অশ্ববোৰৰ, তো সেইবিলাক মানে পাহাৰখন মানে পানীৰ তলত যোৱা বুলি এতিয়া কৈছে আৰু। মানে প্ৰায় 10 ফুট
15 ফুট পানী কমাৰ পিছতহে সেই পাহাৰখন মানে দেখা পাম বুলি কৈছে। গতিকে এতিয়া চাব যাওঁ বাৰু কি হয়, হয়তো দেখা নাপাবও পাৰোঁ। তো যাই আছোঁ, চাওঁ কি হয়। এইবিলাক চাওক, এই ভূত বাংলা, এইটো প্ৰাকৃতিক পৰিৱেশ অশ্বক্লান্ত মন্দিৰৰ ছাইডত আৰু যিটো আমাৰ কি মন্দিৰ আছিল এইটো গৌতম, জনাৰ্দন মন্দিৰৰ মানে চাৰিওফালৰ পৰিৱেশ এইটো। জনাৰ্দন মন্দিৰৰ কাষেৰে এটা ৰাস্তা আহিছে, তো সেই জনাৰ্দন মন্দিৰৰ ৰাস্তাৰে আমি আহি আছোঁ আৰু যাই চাওঁ কি দেখা পাওঁ। গমটো নাপাওঁৱে একো, বাছ কিছুমান কথা ইয়াৰে জানিছোঁ। আৰু এই কাহিনী আছে ইয়াৰে ইয়াতে দুটামান, মানে কৃষ্ণ মানে কিয় আহিছিল ইয়াতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে। তো ইয়াৰে এটা কাহিনী হ'ল যে কৃষ্ণই যেতিয়া ৰুক্মিণীক হৰণ কৰি লৈ গৈ আছিল কি আছিল দ্বাৰকালৈ, তেতিয়া ইয়াতে যেতিয়া তেওঁৰ কৃষ্ণৰ অশ্ববোৰ ভাগৰুৱা হৈ পৰিছিল, তেতিয়া এই পাহাৰখনত অশ্বকুট বুলি কয় এই পাহাৰখনৰ নাম, এই পাহাৰখনত জিৰণি লৈছিল। আৰু সেইবাবে অশ্বকুট এই পাহাৰখনৰ নাম। আৰু তেতিয়াৰ পৰা এই জিৰণি লোৱাৰ বাবে এই মন্দিৰটো শিৱসিংহই এই মন্দিৰটো বনাইছিল। আৰু এয়া চাওক, এয়া পাহাৰ, এইখন পাহাৰ, কিন্তু এইবিলাক এতিয়া বহুত তলত আছে, পানীৰ তলত আছে। মই দেখাই দি আছোঁ ৰ'ব, এইবিলাক পাহাৰ পানীৰ তলত আছে এতিয়া বহুত। বাৰু যাবলৈ চেষ্টা কৰিম, তাতে দেখা পাওঁ নে নাপাওঁ গম নাপাওঁ। মই কিছুমান মানে ফটো দেখা পাইছোঁ এই মন্দিৰৰ, বা ভিডিঅ'টো দেখা পাইছোঁ। গতিকে এইখন পাহাৰ যে আছে, এই পাহাৰখন মোৰ পিছফালে থকা এই পাহাৰখন মানে বহুত তলত মানে পানীৰ তলত ডুব গৈছে আৰু ব্ৰহ্মপুত্ৰৰ পানী যিহেতু বাঢ়ি আছে, গতিকে পানীৰ তলত এই পাহাৰখন ডুব গৈছে। সেইবাবে আমি পাহাৰখন দেখা নাই। গতিকে যেতিয়া খৰালি কালত এই পাহাৰখন মানে দেখা পোৱা যাব আৰু সেইবাবে অশ্ববোৰ মানে কৃষ্ণৰ অশ্ববোৰ যেতিয়া আহি কিনে ইয়াতে জিৰণি লৈছিল, সেইবাবে এই পাহাৰখনৰ নাম অশ্বকুট হয়। আৰু শিৱসিংহই সেইবাবে এই মন্দিৰটো স্থাপন কৰিছিল অশ্বক্লান্ত নামেৰে। আৰু দ্বিতীয় কাহিনী হ'ল যে নৰকাসুৰক বধ কৰিছিল শ্ৰীকৃষ্ণই, আৰু সেই যুদ্ধৰ সময়ত যেতিয়া ঘোঁৰাবোৰ ভাগৰুৱা হৈ পৰিছিল, তেতিয়া এই পাহাৰত কৃষ্ণৰ ঘোঁৰাবোৰ জিৰণি লৈছিল। আৰু সেইবাবে এই পাহাৰখনৰ নাম অশ্বকুট আৰু মন্দিৰটিৰ নাম অশ্বক্ৰান্ত বা অশ্বক্লান্ত নামেৰে জনা যায়। তো এয়া চাওক, পানী, ব্ৰহ্মপুত্ৰৰ পানী। তলৰ পৰা আহিলোঁ, মানে পানী বহুত পিয়াহ লাগিছিল। পানী চানী আকৌ মানে পুৱাৰ পৰা আহি আমি কি 12টা বজাত আহিলোঁ নেকি, 11:30 আমি ঘৰৰ পৰা ওলাইছিলোঁ। 12:30 আহি কিনে আমি মন্দিৰ পাইছিলোঁ। তো মন্দিৰত একো মানে পানী খোৱাই নাছিলোঁ, মন্দিৰত পানী খালোঁ। আৰু ইয়াতে খোৱাৰ ব্যৱস্থা কৰি দিয়ে, কিন্তু আমি এইফালে থাকিলোঁ কাৰণে আমি একো মানে ভোগ গ্ৰহণ কৰিব নাপালোঁ আৰু। তো এই কিবা কিবি বস্তু আনিছোঁ এনেকুৱা, আৰু ভাগৰ লাগিছে বহুত চিৰি মানে বগাই আহিলোঁ না, সেইকাৰণে বহুত ভাগৰ লাগি আছে। তো কৈ আছোঁ বোলে ওপৰত যাই লওঁ। আৰু এইবিলাক চব গৰমত মানে এই পকি নাই এইবিলাক, আৰু শিলৰ তো ৰ'দৰ কাৰণে ইমান গৰম হৈ গৈছে, মানে খোজ দিব নোৱাৰি। তো ভাবি চাওক, এইটোতো যিহেতু পবিত্ৰ এটা শাওনৰ মাহ চলি আছে, গতিকে শাওনত যিবিলাকে খালী ভৰি কাৰলৈ কিনে বহুত দূৰলৈ মানে খালী ভৰিৰে খোজকাঢ়ি যায়, তো তেওঁলোকক ভাবক কেনেকুৱা অৱস্থা হ'ব পাৰে দিনত। খোজকাঢ়িবৰ মানে অৱস্থা নাই, এনেকুৱা ভাগৰ লাগছে বহুত। তো আজিলৈ বাই বাই। আৰু আপোনালোকে যদি কেতিয়াবা এই মন্দিৰত আহে, তেতিয়াহ'লে মানে পুৱা ভাগতে আহিব, আৰু মানে গধূলি 4-5 বজাত এই মন্দিৰ বন্ধ কৰি দিয়া হয়।